পুৰা গ্ৰেভি হৈ গ'ল দেই। পানীবিলাক চব শুহি এতিয়া জোখত হৈ গ'ল আৰু গ্ৰেভি টাইপত। অমিতা সিজিলে পুৰা, আলু সিজিলে, মাংসও সিজিলে। এতিয়া নমাই থৈ দিওঁ আৰু। নমস্কাৰ, প্ৰভাখুৰী জুহাললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি অমিতাৰ লগত ছাগলী মাংস বনাম আৰু লগতে আলু সৰু সৰু আলু 3টা ফালি লৈছোঁ। তাৰপিছত পিঁয়াজ দুটামান কুটি ল'লোঁ। তাৰপিছত এয়া কেঁচা জলকীয়া কেইটামান ফালি ল'লোঁ। এই আদা, নহৰু, লং, ইলাচি, ডালচেনি সেইখিনি মই পিচি ল'ম। তাৰপিছত এয়া জিৰা গুড়ি আৰু এয়া ৰেড চিলি আৰু এইখিনি মিট মছলা, এইখিনি সামগ্ৰীয়ে দি পেলাই মই বনাম আৰু। এতিয়া তেল কেৰাহীত দি লৈছোঁ। এতিয়া তেল গৰম হ'ল। গৰম তেলত মই প্ৰথম ইলাচিকেইটা দি ল'লোঁ। তাৰপিছত তেজপাত 2টা দিলোঁ। এতিয়া কুটা পিঁয়াজখিনি ঢালি দিছোঁ। এয়া পিঁয়াজখিনি অকণমান ৰংচুৱা হৈছে আৰু এতিয়া আদা, নহৰু, লং, ডালচেনি এই মিশ্ৰণটো মই দি দিছোঁ। এইখিনি দি অলপ ভাজিব লাগিব। ইলাচিটো তেলত দিলোঁৱেই। এতিয়া মিট মছলাখিনি দিছোঁ আৰু জিৰা গুড়িখিনি দিলোঁ আৰু ৰেড চিলিখিনিও দি দিলোঁ। দি ৰং গুড়িও দি দিব লাগিব এতিয়াই। এতিয়া লৰাই হৈ গ'ল, ৰংচুৱা হ'ল আৰু মছলা। এতিয়া মাংস ঢালি দিব পাৰোঁ আৰু। মাংসখিনি আগত ঢালি লৈছোঁ। তাৰপিছতে অমিতা আৰু আলুখিনি দি দিওঁ আৰু এতিয়া একেলগে ভাজি থাকিম। আমাৰ আগতে দেউতাই যিদিনাখন ছাগলী মাংস আনিব, মায়ে অমিতা এটা বাৰীত পাৰি থ'বই আৰু। অমিতা সৈতেহে মানে ভাল লাগে ছাগলী মাংসটো খাই। অমিতাও দি দিলোঁ, আলুখিনিও দিলোঁ।
অকণমান ভাজি ল'লোঁ। এতিয়া মই নিমখখিনি দিব লাগিব। নিমখখিনি দি লৈছোঁ এতিয়া। আমি অমিতা দি খোৱাৰ কাৰণ মানে দুটা। প্ৰথম কথা হ'ল খাইতো ভাল পাওঁৱেই, আৰু লগতে মানে ছাগলী মাংসটো মানে অকণমান টান মাংসটো। অমিতাটো দিলে মানে সোনকালে সিজি যায়, খাই ভাল লাগে আৰু। গৰম পানী মই কাষত থৈয়ে দিওঁ সদায়। চৰুটো ক'লা হৈ গৈছেগৈ গৰম পানী কৰোঁতে কৰোঁতে। ছাগলী মাংস সিজোতে অকণমান দেৰি হয় যে, সেইকাৰণে পানীটো অকণমান সৰহকৈ দিছোঁ আৰু তেতিয়া সিজিবলৈ সময় হ'ব নহয়, তেতিয়া শুকাই শুকাই গৈ থাকিব পানী। চাওঁচোন উতলিলে নে? উতলিলে। এতিয়া উতলিলে যেতিয়া এই কেঁচা জলকীয়াখিনি এতিয়া দি দিম। এই কেঁচা জলকীয়া দি দিলোঁ। এতিয়া অকণমান পানীটো শুহি পেলাই অকণ গ্ৰেভি টাইপৰ হওক, তেতিয়া নমাই থৈ দিম আৰু। আপোনালোকে এনেকৈ হেৰি কৰিবচোন, খাই চাবচোন, বৰ ভাল লাগিব। মোৰ আচলতে ঢেঁকীটো আপোনালোকে দেখিছে যদিও মই ক'বলৈকে পাহৰি আছোঁ। এইটো মোৰ ঢেঁকী ৰুমো হয় আৰু মোৰ চৌকাও হয়। ইয়াতে পানী দুনিও গৰম কৰোঁ আগৰ। এনেকৈ চৌকাত বনাবলগীয়া কিবা কিবি সেয়া ভাত পানী বনাওঁ। ঠাণ্ডা দিনত বিশেষকৈ মই বেছি বনাওঁ আৰু ঠাণ্ডা মই জুই তাপো পাওঁ আৰু ভাত বনাই ভাল লাগে। ঢেঁকী খালিও মানে এতিয়া ঢেঁকীটো দিছে হয় পাতি, সদায় মই জা জলপান তেনেকৈ খুন্দা নিয়ম নাই। বিহু সংক্ৰান্তিৰ ওচৰত খুন্দো, পিঠা পনা জা জলপান কিবা কিবি বনাওঁ। এতিয়া আকৌ কাতি বিহুত নবনালেও মাঘ বিহু মানত আকৌ বনাব লাগিব কিজানি পিঠা জা জলপান তেনেকৈ। যদি বনাওঁ আপোনালোকে চাব পাৰিব, দেখুৱাম বাৰু আপোনালোকক। পুৰা গ্ৰেভি হৈ গ'ল দেই। পানীবিলাক চব শুহি এতিয়া জোখত হৈ গ'ল আৰু গ্ৰেভি টাইপত। অমিতা সিজিলে পুৰা, আলু সিজিলে, মাংসও সিজিলে। এতিয়া নমাই থৈ দিওঁ আৰু।